গৰম দিনত হাত চাপৰি নামাৰে নহয় এখনতো বিচনী ন ইমান গৰম এনেকৈ এনেকৈ ন কিন্তু এতিয়া মানে গৰম নহয় ঠাণ্ডা নহয় কিয় নামাৰে এতিয়া কেকে চাই মোক কৈছিল মোক বুজাইছে মই বোলো কেকে চাই আজি হাত চাপৰি মাৰিব নামাৰে কৈছে যোন মানুহে আজি যে হাত অনুষ্ঠান যদি ভাল কৰ নকৰাকৈ কিন্তু হাত চাপৰি নামাৰে যদি অনুষ্ঠান ভাল কৰাৰ পিছতো হাত চাপৰি নামাৰে তেতিয়াহ'লে সেইখিনি মানুহে অহা জনমত এনেকৈ মাৰিব সেইকাৰণে কনজুচ আমি নকৰিব পূৰা হাত চাপৰি দিব আৰু গুৰুজনে কৈছিল হাত চাপৰি মাৰিলে হেনো ৰক্ত সঞ্চালন হয় গাম মই ইয়াতে কথা এটা সুধো দেই বিশেষকৈ মানে মহিলাসকলক সুধিছোঁ আমাৰ পুৰুষসকল শুই দিয়ক তেতিয়াহ'লে নহয় এইটো মহিলাসকলৰ প্ৰশ্নহে মানে মহিলাসকলকহে পাৰি পুৰুষসকলক নোৱাৰি যি নহওক ইয়াতে বাৰু কাৰোবাৰ দুটা হাজবেণ্ড আছে নেকি অ' নাই দেহি ইমান দুখেৰে কৈছে মোৰ আগত দুটা চাওকচোন কিমান কপালখন ভাল দেখিছে কেনেকৈ দুটা হাজবেণ্ড মেইনটেইন কৰিছোঁ অহংকাৰ কিন্তু অকণো নাই এটা ৰিল লাইফত আৰু এটা ৰিয়েল লাইফত দেখিছে কাৰোবাক যদি টিপছটো লাগে নহয় অনুষ্ঠান শেষত লগ ধৰিব শিকাই থৈ যাম অ' নেলাগে নেলাগে বোলে দেখি নহয় এইটো কাৰণে যদি মহিলাসকল লাকি হয় পুৰুষসকল আমাৰ কেকেচাৰ কাৰণে লাকি দেখোন আমাৰ কেকেচাটো দুজনী খাই নহয় নে নহয় এজনী ঘৰত ওখ এনেকৈ আছে আৰু মণিবৌক এনেকৈ আছে দুজনী মণিবৌ মানে মণিবৌক আমাৰ খৰচা বেছি নাই নহয় কেকেচা ইমান খৰচা নাই ন মণিবৌক লৈ পূজা বিহু এতিয়া পূজাৰ পিছতে বিহু আহিলে নহয় দুজনে মানে দুখন শাৰী লাগে ধুনীয়াকৈ দীঘল শাৰীখন আনে আৰু কাঠত থৈ পেলাই দাখন দি ঘাপ মাৰি দুখন কৰি দিয়ে আৰু পূজাটো পিন্ধে বিহুটো পিন্ধে আৰু ইয়াক এনে দেখিবলৈ কাৰ নিচিনা লাগিছে বাৰু কিবা আইডিয়া আছেনে দেউতাৰ নিচিনা লাগিব কাৰ নিচিনা লাগিব দেখিবলৈ বৰ ধুনীয়া লাগে আপোনালোকে আইডিয়া কওকচোন অকণমান অকণ পোহৰলৈ যাওঁ পোহৰলৈ যা লাইটৰ ওচৰলৈ যাওঁ বেছি ভাল লাগিব তেতিয়া চাওকচোন কাৰ নিচিনা লাগিছে হা সেই দুৰ্গা গোসাঁনী মহি ঠাকুৰটোৰ নিচিনা নহয়নে মই যাম দে থাকে আৰু এনেকুৱা মানুহৰ লগত আহিলে কেনেকৈ ক'ব লাগে জানে এনেকুৱা মানুহৰ লগত আহিলে এই বান্ধোন গোটৰ লগত পথালি কোমোৱাৰ লগত মই যদি আৰু আহোঁ উঠি খালি এটাই ক'ম বাৰু হ'ব ভুল কৰিব নালাগে এতিয়া গান এটা গা অসমীয়া গান এটা গা জানিবি অসমীয়া অঁ অসমীয়া কি আছে হিন্দী কি আছে মোহনে যেন চব পায় বাৰু গাই শুনাচোন ৰাইজক মোহন যেন ত্যাদী হয় ত্যাদী মোহন ত্যাদী বেহাবা আপোচ ও দিন দিনা দিনো পৰিচয়টো পিছত দিবি গানটো দিহে পৰিচয় হ'ব এতিয়া গানটো গাই আমাৰ খোজ চোৱা আমাৰ মোচন চোৱা আমাৰ জিভা ক'লৈকে ওলাইছ ইয়াত কপালত মাখি পৰিলে যে মোহনে জিভা দিয়ে চাফা কৰে হ'ব জিভা পিছত চাফা কৰিবি আগতে গানটো ষ্টাৰ্ট কৰ মই হিন্দী গাওঁ নে অসমীয়া গাওঁ অসমীয়া গা না অসমীয়া আগতে অসমীয়াটো গাচোন পিছত হিন্দী ইংৰাজী ট্ৰাই কৰিবি এই দুটা অসমীয়া হিন্দী মিক্স কৰি গাই দিওঁ এই অসমীয়াটোকে গাব নেজানো সি দুটা আকৌ মিক্স কৰি গায় জান ফুল ফুলক ৰ'দৰে ফুল হৃদয় সেউজী ধৰা তেৰে বিনা বিকা জিনা তেৰে বিনা বিকা জিনা হয়নে দুটা মিলি যায় মই কোৱা নাই যে গানটো দুটাৰ পৰা সুৰ মিলা বুলি কোৱা নহয় মই মিক্স কৰি গাই দিলোঁ মানে ফুল ফুলক ৰ'দৰে ফুল হৃদয় সেউজী ধৰা তেৰে বিনা বিকা জিনা তেৰে বিনা মাহঁতে বনাইছিল মনত আছে মই গানবিলাক খুব গাই থাকোঁতে মনত আছিলে আপোনালোকৰ এই যে গা আমাৰ হিন্দীত গায় মুকাবলা মুকাবলা মেলা
অ' হ'লে লা হয় না মই কি গাইছিলোঁ মনত আছে নাই হ'লে হ'ল হ'লে হ'ল হ'লে হ'ল মাছ দিয়া মাংস দিয়া হ'লে হ'ল হ'লে হ'ল হ'লে হ'ল মাছ কমিটিকো কৈছে তুমি মাছ খাবানে মাংস মই ক'লোঁ হ'লে হ'ল ছেকেণ্ডে তাক কৈছে বোলো মাছ দিয়া মোক মাংস দিয়া মোক হ'লে হ'ল হ'লে হ'ল ঘূৰি পকি মাছ মাংস পায়ে যাওঁগে মানে কাৰণ মাছে মাংসই মই একেলগে জন্ম হোৱা এইপিনে যদি ছাগলী মাংস ডাঙৰ হৈছে এইপিনে মই ডাঙৰ আহিছোঁ বাইগন ৰুচি ভাত মেলা হৈ যাব ভাল পায়নে ইমান শকত ছোৱালীজনী ভাল পায় একে গোটেইখন মঙহৰ দোকান আৰু ন বাইগন ৰুচিজনী এই যে মাজে মাজে যে হেৰি কি ইউটিউবত দিবানে হা নাই এতিয়া অন কৰিবাহে মামা বাইকো লৈছে যে মাজে মাজে চাদৰ মেখেলা পিন্ধিও এপিছডবিলাকৰ ওলাই দেখিছে নাই হা য'লৈকে যায় পেটটোহে আগত সোমায় আপোনাৰ ঘৰলৈ যদি আহে অ' খুৰী ভালেনে এখন দৰ্জা অ' খুৰী ভালনে তাৰপিছত দিব পেটটো গোটেই পেটটো সোমোৱাৰ পিছতে মুখখন সোমায় কেকেইটাই কয় বোলে বৰষুণ দিলে মানুহৰ মাথাত নপৰে জানো বৰষুণ যদি হঠাতে দিয়ে প্ৰথম টোপাল হেনে বাইলুঙৰ পেটতহে পৰে তাৰপিছতহে বাইলুঙৰ গাত পৰে এনেই বাইগন দুষ্টি যে আমাৰ চাদৰ মেখেলা পিন্ধি কেনেকুৱা লাগে ধুনীয়া লাগে বাইলুং দুষ্টি ভাল লাগে ন ভুকু খোৱা নাইতো আমাক এহাতে বিশ্বাস কৰে এহাতে মোক এহাতে ৰাকেশক দাঙি দিয়েহে ইমান জোৰ মাজতেকে পিটিছিলোঁ মনত আছে মোহন যেন মুহুগণ্ডা আবশ্য দম দিছ নেকি বে এচাত যে দিছিল বাকীখিনি পিছত কৈছোঁ কিন্তু সেইজনী বাইলুঙতো মই গিয়ে কৈছিলোঁ মনত আছেনে কি যে ঘৈণীয়েকেইজনী পালোঁ কিন্তু চেহেৰা পাতি দুইটা মিলিছিলোঁ ন মোৰ আৰু আমাৰ ইয়াৰ সম্পত্তি তাইও সেয়া সম্পত্তি সংসাৰখন চলিলহেঁতেন মই তাই মানে বেলেগ বেলেগ ধুনীয়া ল'ৰা আহিলে আকৌ তাই আকৌ মৰমটো বাঢ়ি যায় মই তাইক যে কৈছিলোঁ তই বানপানী উঠি আহা মাছ হা মই মনত আছেনে তই বানপানী উঠি আহা মাছ হা পুখুৰীটো সোমাইছ তাৰ পুখুৰীটো সোমাইছ তাই মানে ইমান ভাল লাগে বাৰু মঙহৰ যদিও কিন্তু বেছি ভুকুৱাই মৰমটো কম কৰে বহুত ভুকুৱাই ইমান গিয়েকটো মায়ে নেকি বাৰু আৰু অসমৰ মই এক নম্বৰ গিয়েক এনেকৈ ঘৈণীয়েকে গিয়েকৰ উপাধি লয় অসমৰ প্ৰথমটো গিয়েক যে ঘৈণীয়েকৰ উপাধি লৈছিল মোহনতো আপুনি জানে মোহনত CID মোহন খাৱৰীয়া উপাধি নাই ন মই মোহন বাইলুং হৈছিলোঁ কিন্তু তাৰ এইবিলাক ঠাণ্ডা মাৰিছে এই বাইলুঙে মই যেতিয়া গিয়েক ঘৈণীয়েক হৈ আছিলোঁ মই যে গাইছিলোঁ মনত আছে গান এটা বনাইছিলোঁ যে পুষ্পা ও মই স্বামী চাইছিলা তোমালোকে চাইছিলা মনত আছে ন অঁ এতিয়া বাইলুঙে কয় যে ছোৱালী নাচাবি মই কৈছোঁ স্বামী ও মই স্বামী ও মই স্বামী 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 ও মই স্বামী পুষ্পা তাৰপিছত অসমত বুলি নহয় সমগ্ৰ ভাৰতবৰ্ষতে এই গানটো বিৰাট পপুলাৰ হৈ গ'ল নহয় পুষ্পা চিনেমাখনৰ মামা মানে যলৈকে যাওঁ সকলোতে এই গানটোৱে বজাই থাকে তেতিয়া মই সেইকাৰণে বনাইছিলোঁ মনত আছে নাই সকলোৱে মামা হাতা মামা ইয়া মামা আটা মামা নগেনে জীৱনে কবিলে কোচ তোমাকে নাপালে জীৱনটো ফুট মামা বিপিন মামা ইয়া মামা পুতুল মামা নগেনে জীৱনে কবিলে কোচ তোমাকে নাপালে জীৱনটো ফুট ফুচ তোমাকে নাপালে জীৱনটো হেনো ফুচ কবিতা মাত গান ইমান সময় গাই শুনোৱালি ৰাইজক এতিয়া কবিতা মাত কবিতা মাতাটো কি ডাঙৰ কথা আছে জানো অঁ জানো
মাতি দিওঁ স্কুলত পঢ়িছিলি জানো স্কুলৰ কথা বাদ দিয়া কবিতা মাতিবলৈ কি কথা আছে স্কুল আছে ফাংচন আছে মাতি দিওঁ মাত শুনিব দেই কবিতা অ' কবিতা ক'ত আছা এই কবিতা এইয়া কবিতা মাতিলোঁ মই তোক কবিতাক মাতিবলৈ দিয়া নাই কবিতা পদ্য যে সেয়াহে মাতিব দিছোঁ অ' স্কুলৰ প্ৰগ্ৰামৰ কাৰণে স্কুলৰ প্ৰগ্ৰেম যেন সেইকাৰণে পঢ়া দিছে বান্ধত গোটেই এজনী কবিতা এটা গাই দিওঁ মাত্ৰ বহুত সৰু এইটো কবিতা মই বহুত কষ্টকৈ সৰুতে স্কুলত পঢ়োঁতে মই নিজে উচিছিলোঁ কি কৰিছিলে উচিছিলোঁ অ' তাৰমানে ৰটো নুফুটে উচিছিল অঁতো নুফুটে অঁ দে পাৰ চাই উৰি গ'ল পালে নদী পা ঘৰৰ মুঠত পৰি থাকিল গোটেই শনিবাৰ ভুল হৈছে নেকি মাজৰ শুকুৰবাৰটো থাকি গ'ল দেখোন শুকুৰবাৰ অঁ শুকুৰবাৰ পাৰ পৰিছে পাৰ চৰাই উৰি গ'ল পালে নদী পাৰ ঘৰৰ মুধত পৰি থাকিল গোটেই শুকুৰবাৰ শুকুৰবাৰে বহুত বৰষুণ দিলে পাৰটো ওলাবই নোৱাৰিলেও মাথা এই যে প্ৰশ্ন সুধি তাইক প্ৰশ্ন সোধোঁ এতিয়া লাভ দিছে মানুহক তাইক প্ৰশ্ন সোধোঁ হা আপোনালোকে যদি জানাই কিন্তু নক'ব চিঞৰি নিদিব কিন্তু সন্মানৰ কথা আছে দেই ইমানবোৰ মানুহ আছে কি প্ৰশ্ন সুধিবলৈ কিয় প্ৰশ্ন স্কুলৰ প্ৰগ্ৰামৰ কাৰণে মোক বেঙেনা দিবলৈ আহিছে এতিয়া দিম নহয় এই বৰমাই মোক ভাবিছে বহুত ভাল পাইছে নেকি প্ৰগ্ৰামটো মই সোমাই হয়তো মানুহৰ মাজত ফাকৰ পাতি দেখিছোঁ বৰমাই এনেকৈ আছে যেতিয়া মই ৰাসৰ গীতটো গালোঁ তেতিয়াও এনেকৈ আছে কবিতাক মাতোতে এনেকৈ আছে নহয় শলাগি থকা নাই টোপনি গ'ল এই চলখন অকণ দাঙি দিয়ক বৰমাজনী অঁ কালি ৰাস চালে বোলে অঁ মই সোধোতে আপোনালোকে জানিলে নক'ব যদি পাৰা তেতিয়াহ'লে মই তোমাক কিবা এটা দিম যদি নোৱাৰা তেতিয়াহ'লে মই তোমাক কিবা এটা দিম হ'ব পৃথিৱীৰ প্ৰথম আলুটো ক'ৰ পোৱা গৈছিল মানুহে যে আলু খায় পৃথিৱীত যে প্ৰথম আলুটো ওলাইছিল ক'ত পোৱা গৈছিল কি নাম নমস্কাৰ মোৰ নাম চিমিগাক্ষী শৰ্মা ইয়াতে ঘৰ পঢ়ি আছা তোমাক কোনে পঠাই দিলে মায়ে পঠাই দিছে মা কথা কোন অ' মাক দেখাই নাই ইয়ালৈ আহি দিছ ইয়াৰ পৰা মানুহ চালে ভয় নাজানে ইয়াতে বহুতে জানে মাটিৰ তলত পৃথিৱীৰ প্ৰথমটো হওক লাষ্টটো হওক আলুটো মাটিৰ তলতে পাব হয়নে নহয় হাঁহিছে চোৱা কোৱাচোন মানুহৰ দাঁতৰ কালাৰ কি সেইটো চবেই জানে বগা মানে ৱেষ্ট ইণ্ডিজৰ যদি মানুহবিলাকটো ক'লা তাত যদি কেঁচুৱা এটা জন্ম হয় তাৰ দাঁতৰ কালাৰ কি হ'ব বগাই হ'ব বগা হ'ব অঁ কেঁচুৱাটো হ'বলৈ মানুহৰ দাঁত গতে ময়ে কৈছোঁ মনিবৌ একো কোৱা নাই মনিবৌ কক দিওঁ পিছত তাকে গালি পাৰিব গৈ থাকিব মোবাইলটো কি চাই আছা নহয় মেছেজ দিছে নেকি চাইছোঁ আচ্ছা ইমানখিনি বাৰু মোক সুধিলি এতিয়া তই কচোন আমি ফ্ৰিজত চবেই বস্তু থওঁ ঠাণ্ডা হৈ থাকিবৰ কাৰণে ভাল হৈ থাকিবৰ কাৰণে হয়নে নহয় এতিয়া ফ্ৰিজত কি বস্তু থ'লে গৰম হৈ থাকে ক আপোনালোকে জানেনে এনেকুৱা এটা প্ৰশ্ন সুধিছে চবেই জানে হয় বেহাৰবাৰী পইচা বোলে ফ্ৰিজৰ ভিতৰত থয় সঁচাকৈ আপোনালোকৰ লগত মানে শ্ব' নিচিনা হোৱা নাইকে ঘৰুৱাকৈ কৰিছোঁ দেই বেয়া পাইছা নেকি নাপাব এনেকৈ কথাও পাতিছোঁ ধুনীয়াকৈ কথাখিনিও কৈ গৈ আছোঁ বিহু এটা গাওঁ এতিয়া আমি অনুষ্ঠানত বেছি সময় নকৰোঁ এতিয়া 12:30 বাজি গ'ল বিহু এটা গাওঁ দেই কিনো তোমাৰ
এই ৰ'দে পাই জিলিকে ও তোমাৰ